হেল্ল' গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় আপোনালোকৰ খবৰ ভাল। এতিয়া কলেজ যাব ওলাইছোঁ। টাইম হৈছে 7:40। মানে মই কলেজৰ পৰা কেনেকৈ অহা যোৱা কৰিম সেইটো আপোনালোকক দেখুৱাম। ট্ৰেইন আছে 8টা বজাত, যাই পাম দাদাৰ লগত যাম। এতিয়া দাদা আছে, আপোনালোকে ভিডিঅ'টো একদম লাষ্টলৈ চাই থাকিব। ষ্টেচনত লগ পাই আছোঁ আপোনালোকক। তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ থুপি থুপি তৰালি ফুৰা এটি মন উন্মাদ হৈ হেঁপাহৰ বিচৰণ গানৰে গুঞ্জন আহুৰণ বুকুতে বান্ধি থকা জীৱন ওকে গাইজ, এতিয়া কামাখ্যা ষ্টেচন আহি পাইছোঁ। কামাখ্যা ষ্টেচনত নামিলোঁ, লগৰকেইটাক লগ পাইছোঁ। এইফালে আছে পিংকু, এইফালে আছে আমিনুল, এইফালে আছে অজয়। এতিয়া আমি কলেজত যাই আছোঁ। ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকক। বলক। মনে কৰা আঁকিবলে মন মনতে সজোৱা। Hey guys, আজি আকৌ নতুন ভিডিঅ' এটা লৈ আমি আহিছোঁ আপোনালোকৰ কাষলৈ। চবে ভিডিঅ'টো চাই কিনে মৰম দিব। এয়া চিকুল, অজয় আৰু আছে আপোনাৰ আমিনুল, জিংকুদা, জিৎ। ঐ জিৎ, অলপ চাই দে। জিংকুদা চাব, লাষ্টলৈকে চাই থাকিব, স্কিপ নকৰিব কিন্তু। বেয়া কলেজৰ পৰা আহিলোঁ। এতিয়া আমাৰ ক্লাছ শেষ হ'ল। এতিয়া টাইম হৈছে 2টা। লগৰবোৰ আছে, এইটো আমিনুল, অজয়, এইফালে আছে পিংকু। এতিয়া আমি কিবা এটা অৰ্ডাৰ দিছোঁ, কি বহি ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিবা। ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলে যে মন যাত্ৰা হেঁপাহিছিলতে সাগৰ সমান যাত্ৰা অকমানি পৃথিৱীৰ অকমান যাত্ৰা শিখৰৰে হেঁপাহি অনুমান যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। সমাপ্ত কৰোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু যদি কিবা কৈ দিয়ে ছাবস্ক্ৰাইব কৰি দিব। আকৌ লগ পাইছোঁ নেক্সট ব্লগত গাইজ, ভাল ভাল ব্লগ লৈ। খালি চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিবা।